১ নং দিচাং প্ৰাথমিক বিদ্যালয় শতবাৰ্ষিকী সমাৰোহ উদযাপন টিংখাং সমষ্টিৰ অন্তৰ্গত ১ নং দিচাং প্ৰাথমিক বিদ্যালয় শতবাৰ্ষিকী সমাৰোহ উদযাপনৰ প্ৰথম দিনৰ কাৰ্যসূচী অতি সুন্দৰ আৰু নিয়াৰিকৈ উদযাপন কৰা দেখিবলৈ পোৱা যায়। উল্লেখ্য যে টিংখাং সমষ্টিৰ ভিতৰতে ১০০ বছৰ অতিক্ৰম কৰা ১ নং দিচাং প্ৰাথমিক বিদ্যালয়খনে অন্যতম বুলি উদযাপন সমিতিৰ বিষয়ববীয়াসকলে জানিবলৈ দিয়ে। শনিবাৰে প্ৰথম দিনা কাৰ্যসূচী অনুসৰি সামূহিক প্ৰাৰ্থনা, বিদ্যালয় পতাকা উত্তোলন, উদযাপন সমিতিৰ পতাকা উত্তোলন, স্মৃতি তৰ্পণ, বিদ্যালয়ৰ নৱনিৰ্মিত তোৰণ উন্মোচন, বিদ্যালয় প্ৰতিষ্ঠাপক প্ৰধান শিক্ষক প্ৰয়াত দণ্ডী সোণোৱাল সৰণী মঞ্চ উদ্বোধন, প্ৰয়াত প্ৰহ্লাদ শইকীয়া সৰণী প্ৰদৰ্শনী দ্বাৰ উদ্ঘাটন, সাংস্কৃতিক শোভাযাত্ৰা। আমাৰ কাৰ্যসূচীত সামূহিক চাফাইৰ পৰা আৰম্ভ কৰি প্ৰাৰ্থনা, পতাকা উত্তোলন, নঘৰ ন চানেকি আৰু আমাৰ প্ৰদৰ্শনী দ্বাৰ উন্মোচন, নকৈ নিৰ্মাণ কৰা তোৰণৰ উন্মোচন, মূল মঞ্চ উন্মোচন, আকৌ এই গাঁৱৰ পৰা বিয়া হৈ যোৱা ছোৱালীবোৰৰ কাৰণে, জীয়ৰীবোৰৰ কাৰণে এটা অনুষ্ঠান আমি কৰিছোঁ। আইৰে ঘৰলৈ মনত পৰে। আমি দুটা ব্যতিক্ৰমী কাৰ্যসূচী লৈছোঁ। এটা হ'ল নঘৰ ন চানেকি। এই কাৰ্যসূচীটো এই গাঁৱলৈ আন গাঁৱৰ পৰা বিয়া হৈ অহা ছোৱালীবোৰৰ কাৰণে অনুষ্ঠান, বোৱাৰীসকলৰ কাৰণে অনুষ্ঠান। এই অনুষ্ঠানৰ জৰিয়তে আমাৰ গাঁৱৰ মহিলাসকলৰ সবলীকৰণ বা নাৰী সবলৰ কাৰণে আমি গুৰুত্ব আৰোপ কৰিছোঁ। আৰু অনুৰূপ ধৰণে দ্বিতীয় কাৰ্যসূচীটো হৈছে আইৰে ঘৰলৈ মনত পৰে। বিয়া হৈ যোৱা ছোৱালীবোৰে নিজৰ ঘৰখনৰ কাৰণে কিমান মনত পৰে, কিমান হেঁপাহ কৰে। সেয়ে বিভিন্ন প্ৰজন্মৰ ছোৱালীবোৰক, আমাৰ গাঁৱৰ জীয়াৰীবোৰক একেলগ কৰোৱাৰ এখন মঞ্চ তৈয়াৰ কৰি দিছোঁ। তদুপৰি ইয়াত শোভাযাত্ৰা আছে। আজি শোভাযাত্ৰা ইতিমধ্যে সম্পন্ন হৈছে। দুটা হাতীৰে নেতৃত্ব দিছিলে। আৰু পৰৱৰ্তী কাৰ্যসূচীসমূহ হ'ল সাংস্কৃতিক কাৰ্য আছে। কালিলৈ প্ৰাক্তন ছাত্ৰ ছাত্ৰীৰ সন্মিলন আছে। আৰু এটা কাৰ্যসূচী আছে, চক্ৰপাণী পৰাশৰৰ লগত আমাৰ এক বাৰ্তালাপ হ'ব। সেইটো এক গুৰুত্বপূৰ্ণ অনুষ্ঠান হিচাপে বিবেচিত হ'ব। এনেধৰণে আমি এই গাঁওখনৰ আটাইবোৰ দিশ প্ৰতিফলিত হোৱাকৈ আমি কাৰ্যসূচী গ্ৰহণ কৰিছিলোঁ। আৰু আমাৰ বৰ্ষৰ যোৱা কাৰ্যসূচীটো আমি ছাত্ৰ ছাত্ৰীৰ মাজত প্ৰতিযোগিতা, বৃক্ষৰোপণ আৰু প্ৰচাৰ অভিযান যথেষ্টখিনি আমি কাৰ্যসূচী সমাপন কৰিলোঁ। সন্তানটি ভৱিষ্যতে কি হ'ব জানিব বিচাৰে নেকি? আপোনাৰ সন্তানটি কেনেদৰে পঢ়িলে ভালদৰে মনত ৰাখিব? পঢ়াৰ ক্ষমতা কিমান? বা আপোনাৰ শিশুটিৰ জন্মগত প্ৰতিভা কি আছে? তেওঁ আগলৈ কোন বিষয়ত প্ৰাগত হ'ব? DMIT টেষ্টৰ জৰিয়তে সকলো জানিব পাৰিব আপোনাৰ শিশুটিৰ ভৱিষ্যত। DMIT হৈছে ডাৰ্মেটোগ্লেফিক্স মাল্টিপল ইণ্টেলিজেন্ট টেষ্ট। ইয়াৰ দ্বাৰাই আপোনাৰ শিশুটি কোনটো বিষয়ত প্ৰাগত হ'ব, ছায়েন্স, কমাৰ্চ নে আৰ্টছ? DMIT বিষয়ে মই আপোনালোকক সন্মুখে কৈ দিছোঁ। DMIT হৈছে আপোনাৰ ডাৰ্মেটোগ্ৰাফিক মাল্টিপল ইণ্টেলিজেন্স টেষ্ট, যাৰ জৰিয়তে আমি শিশুসকলৰ তেওঁলোকৰ শিক্ষণ ক্ষমতা কিমান আৰু তেওঁলোকৰ শিক্ষণ পদ্ধতিবোৰ কেনেধৰণৰ সেই বিষয়ে আমি গম পাওঁ। তেওঁলোকৰ লাৰ্ণিং ষ্টাইল আৰু লাৰ্ণিং কেপাচিটি। কিছুমান শিশু আছে আপোনালোকে তেওঁলোকক যিকোনো কথা এষাৰ ক'লে মানে তেওঁলোকক এবাৰ বা দুবাৰ ক'বলগীয়া হয়। তেওঁলোকে সেই এবাৰ দুবাৰতে কথাবোৰ মনত ৰাখিব পাৰে। আৰু কিছুমান শিশু আছে তেওঁলোকক আপুনি একেটা কথাকে আপুনি বাৰে বাৰে একেজন শিশু হয়তো 6 বাৰ, 7 বাৰ, 8 বাৰ, 9 বাৰ, 10 বাৰলৈকে ক'বলগীয়া হয়। তথাপিতো তেওঁলোকে পাৰ্মানেণ্টলি তেওঁলোকে মনত ৰাখিব নোৱাৰে। আৰু সেই তেওঁলোকৰ শিক্ষণ ক্ষমতাটোৰ বিষয়ে আমি গম পাওঁ। আৰু পাছলৈ তেওঁলোকে কোনটো দিশত গ'লে মানে তেওঁলোকে সোনকালে সফল আয়োজন কৰিব পাৰিব সেই বিষয়ে তেওঁলোকে DMIT জৰিয়তে আমি গম পাওঁ। তেওঁলোকে পাছলৈ কোনটো দিশত গ'লে ভাল হ'ব, যেনে আৰ্টছত, কমাৰ্চ, ছায়েন্স
বা অন্যান্য ক্ষেত্ৰত তেওঁলোকে খেলা ধূলাৰ ক্ষেত্ৰতে হওক বা অন্যান্য ক্ষেত্ৰত তেওঁলোকে কোনটো দিশত গ'লে অধিক সোনকালে সফল আয়োজন কৰিব পাৰিব তাৰ বিষয়ে আমি গম পাম। হয়, এনে এখন প্ৰতিষ্ঠান দ্বাৰাই আপোনাৰ শিশুটি সঠিক দিশত আগবাঢ়ি যোৱাত সহায় কৰিব। আমাৰ ঠিকনা দত্ত কমপ্লেক্স নিয়াৰ SBI বজাৰ ব্ৰাঞ্চ দুলিয়াজান। যোগাযোগ কৰক 6002669878 6900200922